আৰু আমাৰ ল'ৰা ছোৱালী BTCত আৰু কিমান চাকৰি পাব UPPL কোৱা নিচিনা ঘৰে ঘৰে চাকৰিটো আমি দিব নোৱাৰিম বিভিন্ন সেলফ হেল্প গ্ৰুপ বিভিন্ন সোসাইটি বিভিন্ন মহিলা সোসাইটি বনাই তেওঁলোকে বেপাৰ বাণিজ্য তেনেকুৱা সৰু সুৰা বাছি থকাৰ কাৰণে উপাৰ্জন কৰিবৰ কাৰণে যেনেকৈ তেখেতসকলে কাম কৰি আছে আমি তেখেতসকলৰ নামতো আমি প্ৰত্যেক বছৰত প্ৰায় আমি 50 crore খৰচ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ BTCত যি চাকৰি ওলাব 3rd grade 4th grade আমাৰ BTCত বসবাস কৰা আমাৰ BTCৰ আমাৰ যুৱক যুৱতী সকলেই পাব এইটো আমি গ্যাৰান্টি দিছোঁ কেনেকৈ ইণ্টাৰভিউত পাৰ্টিচিপেট কৰিব লাগে আৰু নিজকে কেনেকৈ এটা ইণ্টাৰভিউৰ যোগ্যতা বা স্বাৱলম্বী কৰি পেলাই ইণ্টাৰভিউ বোৰত মানে পৰীক্ষা পাছ কৰি বাহিৰতো যাতে আমাৰ যুৱক যুৱতীসকলে মানে কাম কৰি চাকৰি কৰি খাব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেইনিং চেণ্টাৰ আমি বনাই দিম BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত হায়েষ্ট মাৰ্ক পোৱা তেখেতসকলক আৰু হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষা দিয়া আমাৰ BTC অঞ্চলত থকা স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলক মানে টপ 10 হিচাপে আমি বৃত্তি 5 লাখ টকা আমি বৃত্তি দিয়াৰ ব্যৱস্থা আমি কৰিম বেঙ্গলি ব্লক সেল গঠন করা আপনি বলতে কি আজি আমার ফকিরাগ্রাম ব্লক কমিটি বেঙ্গলি কমিউনিটি সেল গঠন করা হল আর বেঙ্গলি যেটো আমার ভোটার্স ফকিরাগ্রামত 10,000 প্লাস আমার ইয়াত ভোট আছে সমষ্টিত আৰু আমাৰ যেটো আজি কমিটি গঠন কৰা হল খুব ভাল এটা কমিটি খুব আমাৰ যুৱকসকল আৰু বলিষ্ঠ নেতৃত্ব দিব পৰা বহুত শিক্ষিত ব্যক্তিসকল ইয়াত উপস্থিত আছিল আৰু তেখেতসকলক লৈ পেলাই আজি এটা সুন্দৰ পৰিৱেশত আমি এখন শক্তিশালী এটা উপযুক্ত এটা কমিটি গঠন কৰা হল স্যার যেহেতু কেইদিনমান পিছতে BTC নির্বাচন ভৌতিক আশঙ্কা করা হচ্ছে এবার BPFৰ মূল এজেন্ডাবিলাক কি হ'ব আমাৰ BPFৰ মূল এজেন্ডা হ'ল যে আমাৰ যেটো BTC অঞ্চলৰ বসবাস কৰা বহু ব্যক্তিসকলৰ এতিয়াও যেটো নিজে বসবাস কৰি থকা এই ঠাইসমূহক নিজৰ নামত মাটি পাট্টা প্ৰদান কৰা হোৱা নাই বা নিজৰ নামত মাটিটোৰ নামাকৰণ কৰিব পৰা নাই ইয়াৰ মাটিৰ সুৰক্ষা আমি প্ৰদান কৰিবৰ কাৰণে নেক্সট চৰকাৰ অহাৰ লগে লগে আমি পাট্টা দিয়াৰ যেটো কাৰ্যসূচী আমি হাতত ল'ম ইয়াৰ পিছত আমাৰ যেটো বেকাৰ সমস্যা যুৱ আমাৰ ল'ৰা ছোৱালী বা যুৱক যুৱতীসকল শিক্ষিত হওক অশিক্ষিত হওক যিসকল মানে নিজকে স্বাৱলম্বী কৰাৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হ'বৰ কাৰণে যি এটা কাম কৰি আছে তেনেকুৱা ব্যক্তিসকলক যুৱক যুৱতীসকলক আমি নিজকে সংস্থাপন কৰিবৰ কাৰণে যি এটা পৰিৱেশ এই পৰিৱেশত আমি আগন্তুক যেটো আমাৰ যেটো বাজেট এই বাজেটৰ পৰা আমি 10% মান বা 100 কোটি মান খৰচ আমি কৰিম প্ৰত্যেক বছৰত 100 কোটি মান খৰচ কৰি আমাৰ শিক্ষিত অশিক্ষিত নিবনুৱাসকলক আমাৰ সংস্থাপনৰ কাৰণে তেখেতসকলক নিজকে সংস্থাপিত কৰিবৰ কাৰণে আমি কাম কৰি যাম ইয়াৰ পিছতে আমাৰ মহিলাসকল যিসকল মহিলা নিজকে সংস্থাপন কৰিবৰ কাৰণে বিভিন্ন সেলফ হেল্প গ্ৰুপ বিভিন্ন সোসাইটি বিভিন্ন মহিলা সোসাইটি বনাই তেওঁলোকে বেপাৰ বাণিজ্য তেনেকুৱা সৰু সুৰা বাছি থকাৰ কাৰণে উপাৰ্জন কৰিবৰ কাৰণে যেনেকৈ তেখেতসকলে কাম কৰি আছে আমি তেখেতসকলৰ নামতো আমি প্ৰত্যেক বছৰত
প্ৰায় আমি 50 crore খৰচ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু আমাৰ ল'ৰা ছোৱালী BTCত আৰু কিমান চাকৰি পাব UPPL কোৱা নিচিনা ঘৰে ঘৰে চাকৰিটো আমি দিব নোৱাৰিম বা তেওঁলোকৰ মিছা অপপ্ৰচাৰ কৰা নিচিনা আমি অপপ্ৰচাৰ কৰিব নকৰোঁ BTCত যি চাকৰি ওলাব 3rd grade 4th grade আমাৰ BTCত বসবাস কৰা আমাৰ BTCৰ আমাৰ যুৱক যুৱতীসকলেই পাব এইটো আমি গেৰেণ্টি দিছোঁ আৰু আমাৰ যিসকল যুৱক যুৱতীসকলে বাহিৰত বিভিন্ন যেনিবা ষ্টাফ চিলেকশ্যন পৰীক্ষা দি পেলাই ৰেলৱে ছাৰ্ভিচ বেংকিং ছাৰ্ভিচ বিভিন্ন কৰ্পৰেট অনুষ্ঠানবোৰত নিজকে এজন যোগ্য ব্যক্তি স্কিল এটা ডেভেলপ কৰিবৰ কাৰণে আজিৰ দিনটোত আমি BTC অঞ্চলৰ বিভিন্ন সাব ডিভিজনত আমি এটা ফ্ৰী কোচিং চেণ্টাৰ ট্ৰেইনিং চেণ্টাৰ ফিজিকেলি আৰু কেনেকৈ ইণ্টাৰভিউত পাৰ্টিচিপেট কৰিব লাগে আৰু নিজকে কেনেকৈ এটা ইণ্টাৰভিউৰ যোগ্যতা বা স্বাৱলম্বী কৰি পেলাই ইণ্টাৰভিউবোৰত মানে পৰীক্ষা পাছ কৰি বাহিৰতো যাতে আমাৰ যুৱক যুৱতীসকলে মানে কাম কৰি চাকৰি কৰি খাব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেইনিং চেণ্টাৰ আমি বনাই দিম আৰু লগতে আমাৰ যিবোৰ কৃষক আছে কৃষকসকলৰ কাৰণেও আমি কাম কৰিম আমাৰ বৃদ্ধ বৃদ্ধা সমাজত মানে অৱহেলিত যি বৃদ্ধ বৃদ্ধাই চৰকাৰৰ আজিৰ দিনত কোনো এটা আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই আজিলৈকে কোনো চৰকাৰী আঁচনিত বা তেওঁলোকৰ আমি মানে কিবা কৰিব পৰা নাই তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনেকুৱা আমাৰ অৱহেলিত বৃদ্ধ বৃদ্ধা আমাৰ আই মাতৃসকল আমাৰ পিতৃসকলক আমি সেৱা কৰিবৰ কাৰণে প্ৰত্যেকটা বছৰত আমি 10 কোটি টকাকৈ আমি খৰচ কৰিম আৰু আমি যিসকল ফিজিকেলি চেলেঞ্জ যিসকল শাৰীৰিকভাৱে অক্ষম বিভিন্ন মানে কাম তেখেতসকলে কাম কৰিব পৰা কাম আৰু তেখেতসকলে নিজকে সংস্থাপিত কৰিব পৰা যিবোৰ ব্যৱস্থা এই ব্যৱস্থাত আমি আৰ্থিকভাৱে সহায় কৰি তেখেতসকলকো যাতে সমাজত মানে সমানে আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম আৰু তেওঁলোকৰ কাৰণেও আমি প্ৰত্যেকটা বছৰত মানে 5 কোটি মানে কেই টকা আমি খৰচ কৰি যাম আৰু আমি যিটো যেনেকৈ আমাৰ এগ্ৰিকালচাৰ আমাৰ কৃষকসকলক আমি সহায় কৰাৰ কাৰণে আমি ইতিমধ্যে বহুতো আমি চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু আগন্তুক চৰকাৰ গঠন হোৱাৰ লগে লগে আমি যিটো সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগে এইখিনি কথাবিলাক লৈয়ে আমি ৰাইজৰ ওচৰত যাম যি গেৰেণ্টি দিম সঁচা গেৰেণ্টি দিম আৰু যিটো আমাৰ সম্ভৱ আমাৰ যিটো এনুৱেলি পাব লগা যিটো পইচা এই পইচাটো আমি প্ৰায় 30% মান ইণ্ডিভিজুৱেল বেনিফিট স্কিম ইণ্ডিভিজুৱেল বেনিফিট হোৱাকৈ আৰু আমাৰ যুৱক যুৱতী আৰু কাম কৰি খোৱা সৰু সুৰা মানে বিজনেছ কৰি খোৱা তেখেতসকলক সহায় কৰাৰ কাৰণে আমি 30% আমি খৰচ কৰিম আৰু 70 যিটো পাৰ্চেণ্ট যে আমাৰ হিচাপত আমাৰ 70 যিটো পাৰ্চেণ্ট এইটো আমি বিভিন্ন আঁচনিত আমি খৰচ কৰিম ৰাস্তা ঘাট স্কুল আমাৰ ক্লাব বিভিন্ন যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজনীয় যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে এগ্ৰিকালচাৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ কি বুলি কয় যুৱসকলে যাতে উন্নতি হ'ব পাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনাত বিভিন্ন সহায় সহযোগিতা পাব পাৰে তাৰ কাৰণে আমি খৰচ কৰিম আৰু আমাৰ ল'ৰা ছোৱালী যাতে পঢ়া শুনাত যাতে সুবিধা পায় তাৰ কাৰণে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত এটা কম্পিটিশ্যন যাতে আমাৰ মাজত মাইণ্ড সৃষ্টি হয় তাৰ কাৰণে আমি এটা আঁচনি লৈছোঁ এই আঁচনি হ'ল
যে টপ 10 BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত হায়েষ্ট মাৰ্ক পোৱা তেখেতসকলক আৰু হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষা দিয়া আমাৰ BTC অঞ্চলত থকা স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলক মানে টপ 10 হিচাপে আমি বৃত্তি 5 লাখ টকা আমি বৃত্তি দিয়াৰ ব্যৱস্থা আমি কৰিম।